যোৱাটো ভিডিঅ'টো গম পাইছে যে আমি হস্পিটেল আহিছোঁ বুলি, আৰু হস্পিটেল আহিলোঁ। অহাৰ পিছত আমি সকলো বহি আছোঁ, কাৰণ অপাৰেশ্যনত টাইম হ'ব আৰু অলপ পিছত মাতিব। আৰু এইফালে আম্মা হ'ব আমাৰ মাজু আইতা, এফালে মাহী হ'ব সৰু আইতা, আৰু এজনী হৈছে জেঠাই, যিহেতু হ'ব ডাঙৰ আইতা, আৰু এইফালে মাক আৰু মই। এনেই আমি সকলো বহি কেনে ফূৰ্তি ফাৰ্তা কৰিছোঁ, তাই যিহেতু মন মাৰি আছিলে সেইকাৰণে। আৰু তাৰপাছত মাতিলে যে তাইৰ নাম্বাৰ আহিছে আৰু তাইক অপাৰেশ্যন ৰুমলৈ লৈ যোৱা হৈছে, আৰু কিবা কিবি ফৰ্মেলিটিজ থাকে সেইবোৰ কৰি ল'লে। আৰু আমাৰ বেবী গাৰ্ল হয়, আৰু মই ফেচটো নেক্সট ভিডিঅ'ত ৰিভিল কৰিম। তাৰপাছতে বেবী ICUৰ পৰা লৈ আহিলে, এইফালে মাক শুই আছে বেডত। তাৰপাছতে দেউতাকহঁতে, তেওঁলোকৰ খুৰাকহঁতে মিঠাই আনিলে, ঠাণ্ডা আনিলে, তো মই ঠাণ্ডাই খালোঁ, কাৰণ ইমান গৰমত মিঠাই খাব মন নাই। তাৰপাছত আহি ঘৰলৈ বহুত ৰাতি হৈ গ'ল, 10:30 মানেই বাজিছে। তাৰপাছতে ঘৰত আহি গা পা ধুই মেলি তো আজি ভিডিঅ'টো এইখিনিতে এৰিছোঁ, বাই বাই।